So good morning guys and welcome back to a new video. আৰু আজি 27 তাৰিখ আৰু আজি আছো আমি যোৰহাটত তো আজি বিয়া আছে আৰু আজি আমি আমাৰ কলেজলৈ যাম কাম আছে যোৰহাট এনে ঘূৰিম আৰু এটা মজা মানে মই দেখাই আছো শ্বেতাৰ লগৰ এজনৰ ঘৰত আছো আৰু এইফালে চোৱা না মাই গড দেখিছেনে চাৰিটা গোল্ডেন ৰিট্ৰিভাৰ আৰু ইয়াত গোটেই ফেমিলি আছে একচুৱেলি বাপেকটোৰ নাম কি আছিলে চুইট বাপেকৰ নাম হেচি হৈছে সেইটো হেচি হয় আৰু মাক এজনী ন গোল্ডেন কি নামটো মাকৰ মাকৰ নাম চেলিন আৰু বাকী দুইটা লুইচ আৰু চেলি পুৰা ফেমিলি দেখিছানে ৱাও কি মজা আৰু আমাৰ ছোৱালী চোৱা টিকলু একদম একো ভয় নাই খেলিছেগৈ পুৰা আৰু ইয়াত গাড়ী পাৰ্ক কৰি থৈছোঁ আৰু এইখিনি বহুত ধুনীয়া জেগা আৰু আজি ধুনীয়া ৰ'দো দিছে তো এতিয়া বাজিছে এৰাউণ্ড 9:30 তো আমি ফ্ৰেছ হৈ ওলাই যাম দিয়া সুমিতা দিয়া A few moments later. So hello guys and welcome back আৰু এতিয়া সময় চোৱা কেইটা বাজিছে 11:41 আৰু আমি সব ৰেডি এফালে শ্বেতা আৰু এফালে টিকলু আমি গৈ আছো এতিয়া যোৰহাট ইঞ্জিনিয়াৰিং কলেজ আমাৰ ইঞ্জিনিয়াৰিং কলেজ দুইটাৰে তো টিকলুকো লৈ যাম ফাৰ্ষ্ট টাইম তাৰ মানে পেৰেণ্টছৰ কলেজ আৰু এনেই আৰু অকণমান চাম কেনেকুৱা কিমান চেঞ্জ হৈছে কাৰণ বহুত বছৰ হৈ গ'ল অহা নাই লাষ্ট আহিছিলোঁ মষ্ট প্ৰবলি মোৰ এটা লগৰ মিনময় তাৰ বিয়াত আহিছিলোঁ তেতিয়া ফিনিক্স বুলি আমাৰ এটা মানে কালচাৰেল JECৰ এটা কালচাৰেল ইভেণ্ট হয় সেইটো চলি আছিলে তো তেতিয়া আহিছিলোঁ চ' ফ্ৰেণ্ডছ সোমালোঁ আমি এইটো হৈছে কি কয় গড়মূৰ মানে লাহতি এইখিনিৰ পৰা মানে আমি যেতিয়া কলেজলৈ গৈছিলোঁ পূৰা মানে আগৰ দিন মনত পৰি গৈছে এইফালেদি অ'টো লৈ যাওঁ তো বজাৰ চজাৰ কৰি গধূলি মানে বজাৰ চজাৰ কৰি পেলাই মানে যাওঁ আৰু কলেজলৈ আৰু আকৌ গধূলি ক্লাছৰ পিছত ইয়াতে মানে অ'টো লৈ পেলাই আহোঁ আৰু মই আৰু শ্বেতা বেয়া ডেট মাৰিবলৈ আহিছিলোঁ ইয়াত তো মানে এতিয়া ক'ব পাৰি আৰু প্ৰব্লেম নাই আৰু এই আগত আছে এইটো মানে কি ভোগদৈ মানে নদীখনৰ এই এটা ব্ৰিজ এখন আছে আৰু এইফালে ৱাটাৰ ট্ৰিটমেণ্ট প্লাণ্ট এটাও আছে তো ৱাটাৰ ট্ৰিটমেণ্ট পাৰ হৈ গ'ল দেই এইফালে আছিলে তো ইয়াতো আহিছিলোঁ আৰু ইয়াত মানে ছট পূজা এইবিলাক কিবা কিবি চাবলৈ আহিছিলোঁ আৰু কলেজৰ পৰা মজা হয় মানে এইখিনি জেগাত তো মানে বহুত বছৰ পিছত আহিছোঁ চ' ফ্ৰেণ্ডছ আহি পালোঁ যোৰহাট ইঞ্জিনিয়াৰিং কলেজ বাপৰে মইতো মাজতে এবাৰ আহিছিলোঁ এইটো একদমেই অহা নাই আফটাৰ 9 years আৰু এই চাইডে বহুতখিনি চেঞ্জ হ'ল ইয়াত একচুৱেলি নতুন গেটো বনালে তো আমি গেটৰ ফালেদি সোমাই যাম ভিতৰলৈ যাম তো চোৱা এইখন গেট ভালকৈ দেখাম ফটো চটো মাৰিম প্ৰথমে ভিতৰলৈ সোমাই লওঁ চ' গাইজ আহি পালোঁ আমাৰ কলেজলৈ আৰু একদম মানে কি মজা লাগিছে নহয় টিকলিয়ে মোক চাই আছে কি বকি আছোঁ কিন্তু এইফালে চোৱা যোৰহাট ইঞ্জিনিয়াৰিং কলেজ ৱাও কি মজা লাগিছে বহুত বছৰ পিছত আহিছোঁ শ্বেতাটো মানে আফটাৰ পাছত অহাই নাই আৰু কালি সৰস্বতী পূজা আছিল দেখিছে নে সৰস্বতী মূৰ্তি আছেই তো এনেই আৰু আমি অকণমান ফুৰিম ফটো চটো মাৰিম এইখিনি চোৱা আমাৰ এণ্ট্ৰেঞ্চ হয় কলেজৰ আৰু এই চাইডে আমাৰ এই একচুৱেলি ডিছপ্লেটো আগতে মানে এতিয়া প্ৰথম নতুনকৈ লগাইছে আৰু এইফালে চব একেই আছে এইফালে আমাৰ অফিচ আছিলে একাউণ্টছ ডিপাৰ্টমেণ্ট পে'মেণ্টৰ আৰু এই চাইডে আমাৰ প্ৰফেচাৰ্ছ কমন ৰুম আছে আৰু এই চাইডে আছে প্ৰিন্সিপাল ৰুম আৰু এইফালে ক্লাছবিলাক কৰিবলৈ যাব পাৰি এই চাইডে এইখন হৈছে আমাৰ কলেজ আৰু এই চাইডে আছিলে আমাৰ ডিপাৰ্টমেণ্ট তো এইফালে আমাৰ চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট এইফালে আছে কি মজা লাগিছে আৰু এনেই একো চেঞ্জ হোৱা নাই মানে এইখিনি জেগা ছেইম আছে আৰু নতুন বিল্ডিঙত আমি ক্লাছ কৰিছিলোঁ এইফালে এয়া আমাৰ JEC এইফালে মই ক্লাছ কৰিছিলোঁ এইটো নতুন বিল্ডিং হয় আৰু সেইটো পুৰণা বিল্ডিং আৰু এইখিনিতে কিমান ফটো চটো মাৰিছিলোঁ আৰু এইখিনি জেগাত আৰু এইফালে চোৱা এখন নতুন এইটো অডিটৰিয়াম আগতে অডিটৰিয়ামটো আছিলে এই চাইডে এইটো পুৰণা অডিটৰিয়াম আৰু এইটো হৈছে নতুন অডিটৰিয়াম দেখিছানে আৰু এইটো একচুৱেলি অৰ্ণৱ কিশোৰ বৰদলৈ এজন এক্স ষ্টুডেণ্ট তেওঁ আছিলে অল ইণ্ডিয়াত আৰু এতিয়া একচুৱেলি তেওঁ নাই এটা বহুত ডাঙৰ এক্সিডেণ্ট হৈছিলে বাগজানত বহুত তোমালোকে জানা চাগে তো তেওঁৰ স্মৃতিত এইটো বনোৱা হৈছে আৰু এই চাইডে এইটো এটা কিবা PG কিবা হোষ্টেল বনাইছে আৰু লাইব্ৰেৰী এটাও বনাইছে বোলে এইফালে তো বহুতখিনি বস্তু চেঞ্জ হৈছে 10 বছৰত তো ভিতৰলৈ যাম আৰু কিবা কিবি দেখাম চাই থাকা এইফালে নতুন কেণ্টিন এটাও হ'ল JEC কেণ্টিন একচুৱেলি পুৰণা কেণ্টিন এটা আছিলে সেইটো কৰি এইটো নতুন কেণ্টিন বনাইছে আৰু জাষ্ট পানী টেংকিটো ওচৰত মানে মই ৱাইড এংগল চুইচ কৰি দেখাই আছোঁ আৰু এই চাইডে আছে এইটো একচুৱেলি এইটো PhD হোষ্টেল বুলি কৈছে মই নাজানো কি হয় ফ্ৰণ্টৰ পৰা মই তোমালোকক দেখাই আছোঁ আৰু দিছ ইজ দ্য ফ্ৰণ্ট অডিটৰিয়াম বহুত ধুনীয়া বনাইছে দেই একদম ডাঙৰ মজা লাগিছে মানে এইটো মজাটো আমি নাপালোঁ বাট যি কি নহওক কলেজত এনেকৈ ডেভেলপমেণ্ট হোৱা দেখি বহুত ভাল লাগিছে মানে ফ্ৰেণ্ডছ এইটো হৈছে নতুন অডিটৰিয়ামটো অৰ্ণৱ কিশোৰ বৰদলৈ অডিটৰিয়াম ফাণ্ডেড বাই অইল ইণ্ডিয়া
কলেজত ইমান ধুনীয়া এটা অডিটৰিয়াম বনোৱা দেখি বহুত ভাল লাগিছে মানে আৰু এই চাইডেও আছে আৰু নতুন বিল্ডিংটো এইটো বিল্ডিঙত আমি ক্লাছ কৰিছিলোঁ কিন্তু এইটো নতুন আৰু এইটো একদম পুৰেলি নতুন আৰু বহুত ধুনীয়া লাগিছে আৰু কেতিয়াবা কিবা প্ৰগ্ৰাম হ'লে আহিব লাগিব কাৰণ যিহেতু এতিয়া বহুত ওচৰতে থাকোঁ ডিগবৈত তো বহুত ভাল লাগিছে আৰু এইফালে আছে টিকলু পূৰা খেলি আছে চ' ফ্ৰেণ্ডছ ইয়াত চোৱা একদম মজা এটা জেগাত আছোঁ আৰু এইফালে পৰা পূৰা কলেজখন দেখা পায় দেখিছা আৰু এই চাইডে চোৱা এইফালে আমাৰ সেই ৱৰ্কশ্বপবিলাক আছিলে ব্লেক স্মৃতি চব কিবা কিবি আছিলে এইফালে পুৰণা অডিটৰিয়ামটো আৰু এইফালেতো নতুন অডিটৰিয়ামটো এইফালে আছেই তোমালোকক দেখালোঁ অলৰেডি আৰু এইটো কিবা নলেজ পাৰ্ক বনাই থৈছে আৰু এই পুখুৰীটো আগৰ নিচিনাই আছে পুখুৰীটো একো ইমান চেঞ্জ হোৱা নাই আৰু মজা আৰু